Hello everyone, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঘৰতে নৰ্মেলি চাউলৰ পৰা বনাব পৰা পোলাও, এটা চিম্পল পোলাও ৰেচিপি। তাৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ আৰু এটা আলু কাটি লৈছোঁ আৰু লৈছোঁ দুটা দালচেনি, দুটা ইলাচি, দুটা লং আৰু এটা বিলাহী আৰু দুটা ৰঙা জলকীয়া আৰু লৈছোঁ মই 2 কাপ ঘৰতে ভাত খোৱা চাউল। 2 কাপ আপুনি নিজৰ হিচাপত লৈ ল'ব, কোনো বাসমতি চাউলৰ প্ৰয়োজন নহয়। ভালদৰে ধুই লৈছোঁ, আধা ঘণ্টামান মই তিয়াই থৈছিলোঁ আৰু এটা চচপেনত মই অলপমান মিঠাতেল দিছোঁ। আপুনি যদি বিচাৰে ৰিফাইন তেলো ইউজ কৰিব পাৰে। এতিয়া ইয়াত দিছোঁ মই সেই গোটা মছলাখিনি লং, ইলাচি আৰু দালচেনি দি দিছোঁ আৰু বেছি জ্বলাই নেপেলাব, অলপমান ৰঙা হোৱাকৈ ভাজি ল'ম। অলপমান ভাজি ল'ম আৰু এতিয়া ইয়াত দিছোঁ কাটি থোৱা পিঁয়াজটো আৰু এইখিনিতে ভালদৰে মই ভাজি ল'ম আৰু দুটা ৰঙা জলকীয়া যে লৈছিলোঁ সেই দুটা মই ইয়াতে আৰু আপুনি যদি বিচাৰে ভেজিটেবল পোলাও বনাম বুলি তেতিয়া আপুনি ইয়াত বিন, মটৰ এনেকুৱাবিলাক ইউজ কৰিব পাৰে, কিন্তু মই আজি ভেজিটেবলত কেৱল বিলাহী আৰু আলু ব্যৱহাৰ কৰিছোঁ আৰু সেইখিনি মই এতিয়া ইয়াতে দি দিম। আৰু আপোনাৰ ঘৰত যদি ভেজিটেবল নাথাকে তেতিয়া একো টেনশ্যন নাথাকে, চিম্পলিকৈ এই দুটা ঘৰত সকলোৰে ঘৰত থাকে, এই দুটাৰ পৰা আপুনি একদম টেষ্টি পোলাওটো বনাব পাৰিব। একদম চিম্পল হয়। আৰু যদি বিচাৰে আপুনি তেজপাতো তেলত আগতীয়াকৈ দি ল'ব পাৰে, কিন্তু মই তেজপাত নাই দিয়া। আৰু এতিয়া মই ইয়াতে এচামুচ নিমখ আৰু আধা চামুচ চেনি দি দিছোঁ, চেনিটো অপশ্যনেল হয়। এতিয়া চাউলখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি ভালদৰে মই লৰাই পেলানি অলপমান পানী দি দিম। দেখিছে নহয়, যিমানখিনি চাউল লৈছে সিমান জোখতে আপুনি পানী দি দিব। এতিয়া মই ভালদৰে পানীখিনি চাই লৈছোঁ জোখটো, এনেকৈ পানীখিনি মই যিমান চাউল লৈছিলোঁ সিমান পানী লৈ গেছটো একদম প্ৰথমতে মিডিয়াম ফ্লেমত ৰাখি ঢাকি দিম ঢাকনখনেৰে আৰু ওপৰত কিবা এটা গধুৰ কিবা এটা থৈ দিব যাতে অলপ হাৱা নাপায় অলপ টাইমলৈকে। এনেদৰে 4-5 মিনিটমান যোৱাৰ পাছত একদম ল' ফ্লেম কৰি দিব আৰু ল' ফ্লেমত অলপ টাইম সিজিব দিব ঢাকনখন অলপ খুলি, আৰু তেতিয়া তাৰপাছতে হৈ যাব পোলাওটো। আৰু আপুনি যদি বিচাৰে অলপ জৰজৰীয়া কৰি পোলাওটো বনাবলৈ তেতিয়াহ'লে আপুনি যিটো আমি ভাত বনাওঁতে নৰ্মেল ভাত বনাওঁতে মাৰটো কাঢ়ি দিওঁ, সেই মাৰটো কাঢ়ি দিব, তেতিয়া আৰু বেছি ভাল হ'ব। দেখিছে নহয়, কিন্তু মই মাৰটো নাই কঢ়া, তেনেকৈ পানীখিনি শুকাবলৈ দি বনাইছোঁ। হৈ গৈছে আৰু অলৰেডি। ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ ঘৰতে চিম্পল পোলাও ৰেচিপিটো ট্ৰাই কৰি চাব দেই, আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। ফ্ৰেণ্ড, আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভুমুকি মাৰিছে তেন্তে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব দেই। বাই বাই।